এইয়া দেখিছে নহয়, আমাৰ ওচৰতে বগৰী গছ আছে। ওচৰ মানে ইমান ওচৰো নহয়, পাহাৰত যাব লাগে আৰু আমাৰ দাদা আৰু বৌয়ে ছিঙি আছে এইফালে। কৰি আছোঁ সৰু সৰু গছবিলাকত বগৰী বহুত আছে, কিন্তু ইয়াত কেমেৰা দেখা নাই আৰু ভাল কেমেৰা যে দামী কেমেৰা। টিকলা মিকলা বগৰী গছ আৰু ইয়াত আছে চাব দেই, মই দেখাই আছোঁ। এইকেইটা দেখিছেনে? এই বেছি চাপৰ আছিলে যে, সৰু আছিলে মানে, সেইটো কাৰণে ইয়াৰ পৰা ছিঙিলে। আৰু এতিয়া মই এটা ছিঙি পিনি টেষ্ট কৰি চাম কেনেকুৱা। এইটো ছিঙিলোঁ মই। মাই গড, বহুত ভাল লাগিছে। এইটো বেছি ভাল লাগিছে, বহুত মিঠা। হাতেৰে ঢুকি পোৱা একো ফল মানে যিকোনো ফল মূলেই নাপায়, কিন্তু আমাৰ ইয়াত মানে পায়। আপোনালোকে দেখিলে মানে পাগল হৈ যাব মন নাযাব, ইমান ভাল লাগে। ওচৰতে চাপৰতে মানে বহুত বগৰী গছ আছে। মই বহুত খালোঁ মানে, ঠিকছে খালোঁ। চব মিঠা, টেঙা বস্তু খাব নোৱাৰোঁ, চব মিঠা মিঠা বগৰী খাই আছোঁ মই। দেখিলে আপোনালোকে ইমান চাপৰত আছে, দেখিছেনে এইবিলাক?